হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম তথা অসমীয়াৰ কাৰণে বৰ্তমানলৈকে যিমানখিনি কৰিছে কোনো গুণে কম নহয়। আৰু জুবিন দাৰ তদন্তৰ ক্ষেত্ৰত যি পদক্ষেপ লৈছে তাৰ বাবে মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জনাইছোঁ। কিন্তু সামাজিক মাধ্যমত কিছুমান বিজেপি বিৰোধী কিছুমান দালালে আহি হিমন্ত বিশ্ব শৰ্মাক ট্ৰল কৰি থাকে, উলাট পালাত মন্তব্য দি থাকে সামাজিক মাধ্যমত আহি। মই তেওঁলোকক ক'ব খুজিছোঁ, ভুকুতে কলটো নপকে নে কংগ্ৰেছৰ দিনত ভুকুতে কলটো পকোৱাৰ দৰে সকলো কাম কৰিছিলে? কেতিয়াও কৰা নাছিলে। কিন্তু এই সুবিধাবাদী মানুহবোৰে আহি ফেচবুকত কেৱল গণ্ডগোল লগাব চেষ্টা কৰে। গতিকে আপোনালোক সাৱধানে থাকিব। এনেকুৱা কিছুমান মন্তব্যৰ পৰা আপোনালোকে ভুল নাযাব, যিটো মন্তব্যই সামাজিক মাধ্যমত আহি কেৱল দুটা জাতিৰ মাজত কেৱল সংঘাতৰ সৃষ্টি কৰিব খোজে। আপোনালোকে কেৱল ধৈৰ্য ৰাখক, দোষীয়ে শাস্তি পাবই। আৰু হিমন্ত বিশ্ব শৰ্মালৈকে আমাৰ ভৰসা আছে, তেওঁ আমাৰ জুবিন দাৰ হত্যাকাৰীক এদিন চোঁচৰাই আনি অসমত উচিত দণ্ড দিব। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।